So hey guys, assalamu alaikum and welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো আৰু পোন প্ৰথমতে যাচিছো ৰমজান মাহৰ বহুত শুভেচ্ছা। এই ৰমজান মাহত যাতে আপোনালোক সকলোৱে সুখত থাকে, সুখী থাকে, ভালদৰে সুস্থ থাকে যাতে আৰু ভালদৰে যাতে ৰোজা ৰাখিব পাৰে, নামাজ পঢ়িব পাৰে, তাৰাবি পঢ়িব পাৰে তাৰে কামনা কৰিলো আৰু আমাৰ বাবেও ঠিক এনেদৰে আপোনালোকে দোৱা কৰিব যাতে আমিও এই ৰমজান মাহত ভালে কুশলে থাকিব পাৰো, সুস্থতাৰে থাকিব পাৰো আৰু ৰোজা আৰু নামাজ যাতে কায়েম ৰাখি এই ৰমজান মাহটো ভালদৰে পাৰ কৰিব পাৰো আল্লাহ তাআলাৰ ইবাদতত। সো আৰম্ভণিতে কেইখনমান স্কেচ আৰ্ট চালে আৰু এই স্কেচ আৰ্টখিনি মোৰ ভাতিজি এটাই আঁকিছে। সো তাকে মই আৰম্ভণিত দেখুৱালো আৰু আন দিনৰ দৰে একচুৱেলি আজিৰ দিনটো নহয়, কাৰণ আজি হ'ল প্ৰথম ৰোজা, কিন্তু কিছুমান কাম আকৌ আন দিনৰ দৰেই ৰৈ গৈছে। যিয়ে নহওক তথাপি ৰাতিপুৱা হোৱাৰ লগে লগে সেই পুৰণি কামবিলাকে নতুন যেন লাগে আৰু কৰি ভালো লাগে। সো ড্ৰয়িং ৰুমত এটা বেড আছে, তাতে মই প্ৰায় 12টা মানলৈকে থাকোঁ, মোবাইল চাওঁ বা কিবা কিবি কৰোঁ। সো তাৰ কাৰণে সেইটো বিচনাখনৰ অৱস্থা অকণমান বেয়া হৈ যায়, কম্বল চম্বল উৰি পৰা মোজা মাৰি শুই থাকোঁ। সো সেইখন ঠিক কৰি আহি মই বেডৰুমত আহিছোঁ আৰু বেডৰুমৰ অৱস্থাও একেবাৰে তেনেকুৱাই হৈ আছে। সো বেডৰুমটো এতিয়া ঠিক কৰি আছোঁ। এয়া যিহেতু আজি প্ৰথম ৰোজা, সো ভিতৰে ভালো লাগি আছে, বহুত এক্সাইটেড লাগি আছে। চেহেৰিত মোৰ ভিডিঅ' কৰা নহ'ল চেহেৰিৰ টাইমত, সেইকাৰণে মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ডাইনিংখন চাফা কৰোঁতে দেখিলোঁ এটা চকলেট আছে, তো ভাবিলোঁ বাবুটোক দি দিওঁ। তো ইয়াক মাতি আনি পেলাই চকলেটটো মই দি দিছোঁ আৰু এইফালে চাফাই অভিযান চলাই আছোঁ। যিহেতু আজি প্ৰথম ৰোজা, তো বহুত কাম আছে, সেয়েহে মই পটাপট জল্দি ঘৰৰ নিজৰ ৰুমৰ যিখিনি কাম আছে সেইখিনি কৰি লৈছোঁ। ইয়াৰ পিছত আকৌ পাকঘৰত যাব লাগিব। সো ফাইনেলি নিজৰ ৰুমৰ গোটেইখিনি কাম শেষ কৰি, কাপোৰ ধোৱাৰ পৰা, ঘৰ মোচাৰ পৰা, সাৰাৰ পৰা গোটেই সকলোখিনি শেষ কৰি পেলাই আহি গ'লোঁ পাকঘৰত। আৰু এতিয়া বাজিছে 3টা, সময় হ'ল 3টা। আৰু ইফালে পাকঘৰত কেইটামান বজাৰ লৈ আহিছে। বজাৰ আপেল, আঙুৰ, খেজুৰ, তাকে দেখুৱালোঁ আপোনালোকক। আৰু ইফালে বৌয়ে বহাই দিছে খলা চাপৰি পিঠাকেইটা কি ধুনীয়া হৈছে নহয়নে? একেবাৰে তেল পিঠাৰ দৰে ফুলি উঠিছে একদম। আৰু এই খলা চাপৰি পিঠাৰ লগত খাবলৈ গেছত বুটৰ দালি বহাই দিয়া হৈছে। কেঁচা চব্জিৰ বজাৰ আনিছিলে, সো তাকে মই চব্জিখিনি ভালদৰে ফ্ৰিজত থৈ আছোঁ। বিলাহী, তিয়ঁহ আৰু লগত আছিলে ভেন্দি মই আধা ওলাই ৰাখিছোঁ আগৰাতি ভাজি কৰিবৰ বাবে। ওলাই পেলাই সেইখিনি মই ভালদৰে ধুই মেলি কুটি লৈছোঁ, লৈ পেলাই থৈ দিছোঁ। সেইবিলাক আৰু নেদেখুৱালোঁ।
আৰু বাকি থকাখিনি মই ফ্ৰিজত ভালদৰে থৈ দিছোঁ। আৰু এতিয়া যিহেতু আজানৰ সময় হ'বই আৰু আধা ঘণ্টামান আছে, তাৰ বাবে মই ইফতাৰীখিনি প্লেটত সজাই লৈছোঁ। আৰু খেজুৰখিনি মই প্ৰথমতে ধুবলৈ লৈছোঁ। খেজুৰখিনি ধুই উলিয়াই ল'ম আৰু ইয়াৰ পিছত আঙুৰ আৰু আপেলখিনিও ধুই মেলি কাটি ল'ম। আপোনালোক যোনে এতিয়ালৈকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই আছে তেওঁলোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, মোৰ কষ্টখিনি যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ ভিডিঅ'টোত লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব বাটনটো টিপাৰ পিছত কাষত এটা বেল আইকন আছে, সেইটোকো টিপি দিব। তেতিয়াহে মই যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকৰ ওচৰত লগালগ ন'টিফিকেশ্যন গৈ যাবগৈ। চ' এয়া ইফতাৰী ৰেডি হৈ গ'ল। আজি ইফতাৰীত আছিলে আঙুৰ, খেজুৰ, তাৰপিছত আছিলে আপেল আৰু বুট ভাজি। আৰু এয়া ইফালে বতৰ, আজি প্ৰথম ৰজা আৰু প্ৰথম ৰজাতে বৰুণ দেৱতাৰ কৃপা আমাৰ বাবে একদম ঠাণ্ডা ঠাণ্ডা কুল পৰিৱেশ বনাই দিছে আৰু। চ' এয়া চাৰিওফালে অকল পানী আৰু পানী। আৰু এই পানীৰ মাজতে এই মাইনাহঁতে কি কৰিছে, কাগজৰ নাও বনাই পেলাই পানীখিনিত এৰি দি আছে। আমিও সৰুতে এনেকুৱা কৰিছিলোঁ। আপোনালোকে কোনে কোনে কৰিছিল মোক তলত কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে তলত প্লিজ কমেণ্ট কৰি জনাব। দুজনে কম্পিটিশ্যন লগাইছে কাৰটো আগত যায়। এজনৰটো হ'ল ইটো আৰু এজনৰটো আগত যিটো আছে। চ' এয়া এই মহাৰাজ এই নাও যাব খোজাই নাই, ৰৈয়ে আছে আৰু সিফালে সিহঁতে চিঞৰি আছে। চ' ফাইনেলি নাওখন যাবলৈ ষ্টাৰ্ট কৰিছে। এয়া গৈ পালে আৰু। চ' এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আমাৰ আজিৰ এই প্ৰথম ৰজাটো পাৰ হ'ল। এতিয়া আজান দিবই আৰু। সেয়েহে ভাবিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব মোৰ আজিৰ এই ভিডিঅ'টো কেনে লাগিল। আৰু মই ইয়াৰ পিছতো ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভুলসমূহ জনাই যাব আৰু মই সেই ভুলসমূহ শুধৰাবলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানখিনিয়ে। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। বাই বাই, খুদা হাফিজ।